Hello guys, welcome to my channel Dipjyotish Vlog. তো আমি এটা ফাইনাল এক্সামত টেষ্ট দি আহিলোঁ তাৰপিছত মানে ইহঁতৰ পৰা অলপমান কিবা কথা সুধো ৰ'বা ইহঁতৰ কেনেকুৱা হ'ল পৰীক্ষা চৰীক্ষা সেইকাৰণে হ'ল কোৱা অলপমান এনেই কিমানমান পাবা এশৰ ভিতৰতে এই আৰু হাঁহে যাই থাকোঁতে আমাৰ স্কুলখনেই পালোঁ। তো অলপমান দেখাই দিছোঁ এইখন আমাৰ স্কুল আছিল আগেৰ আৰু এইখন ফিল্ডখন আছিল তাতে বল খেলাখন কিবা সেনাখন টাইপৰ আৰু এইটো বহুত ভাল কাম কৰিছে ইহঁতে এইবিলাক জ্বলাই দিছে য'তে ত'তে পেলাই থোৱা নাই আৰু ঠিকে আছে আমি যেনেকৈ আছিলোঁ আৰু সেনেকৈয়ে আছোঁচোন একো বদলাও নাই একো নাই আমি ইয়াতে এনেকৈ এইগিলা দোকানগিলাক খাই ফেলিছিলোঁ। তাৰপিছত অলপমান আৰু লাইজকে ভিডিঅ'টো কৰিব লাজ লাগে মানে ইমান পুৰণা ইউটিউবাৰ নহয় কোনে খুলিছোঁ। তাৰপিছত ইফালে এনেকৈ দোকানবিলাক আছে। মুকুত কেনেকুৱা হ'ল পৰীক্ষা? মজা। এনে কিমানমান নাম্বাৰ পাবা এশৰ ভিতৰত? ফাল্টু কৰিছা ভালকৈ কওঁ এই বাগেৰিয়ে পঢ়বা হৈছিল এতিয়াই বাগেৰি পঢ়লা হয়। তাৰপিছত জ্যোতিষৰ কেনে হ'ল? ভালে হৈছে বেয়া নাই মানে কিমানমান এনে নাম্বাৰ কিবা গণা চনা গণা নাই আৰু এই ভাইটিটোক চোৱা এই কিবা বোলে দেখা পাইছোঁ বোলে কি ক'ম আৰু মানে এইবিলাক সৰু সৰু চলিগিলাক তাৰপিছত আৰু আমাৰ ইয়াতে ৰাস্তা ঘাটবোৰ বহুতেই বেয়া মানে দেখাই দিছোঁ চাওঁ একদম মানে এই নতুন গাড়ী গ'লে এখন একদম এই পুৰণা গাড়ী যোৱা নহ'ব এনেকুৱা ৰাস্তা একদমেই বেয়া কি ক'ম আৰু মানে। তাৰপিছত ইয়াতে আছে এই কিবা কওঁ তাৰপিছত কি আহিছিলে নে হা কি আহিছিলে নে আহিছে ময়ো দিছোঁ গম পাইছোঁ কিন্তু এনে তহঁতে মানে কি এনে ভাতবোৰ কি পাইছা হা ইজি সহজ তহঁতৰ কাৰণে সহজে হ'ব আৰু আমি আৰু নপঢ়া চলি টানে হ'ব মুগুতে বাৰেক প্ৰতি পঢ়বা ওলাই পঢ়াই বা চাই থাকে আৰু লাহে লাহে আৰু মুগুতৰ ঘৰটো পামেই আৰু আমি আৰু মুগুতৰ ঘৰ পালোঁৱে আৰু ইয়াক আমি লাহে লাহে বিদায় দি কিনে আমি এই ভিডিঅ'টো সমাপ্ত কৰিম আৰু অলপমান আগত দেখুৱাম আৰু মুগুত ক'ত থাকালি চাওক মুগুতৰ ঘৰ সেই এতিয়া আণ্ডাৰ খোজ যায়গা এই গেল সুমি তাৰপিছত লাইজো কৰে চলিটো কি ক'ম আৰু তাৰপিছত আৰু মই এনে ভিডিঅ' দিম আৰু মই মানে এই ইণ্ডাষ্ট্ৰীৰ ভিডিঅ' দিম এটা নতুনকৈ কেতিয়াবা যাই কিনে দিম আৰু তাৰপিছত আমাৰ ইয়াত মানে বহুত এই ইণ্ডাষ্ট্ৰিয়েল হৈছে জেগাখিনি তাৰপিছত তাৰে এটা ব্লগ বনাই দিম আৰু বেছি দিন নাই আৰু হ'ব দে আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু অল আইকনটো অল ক'ত ছেট কৰি দিব আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমতে আপুনি পাবলৈ। থেংক ইউ।